হেই গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। যিহেতু বিয়াৰ ছিজন চলি আছে, গতিকে ময়ো ওলালোঁ বিয়া খাবলৈ। বিয়াখন অৱশ্যে আমাৰ গাঁৱতে আছিলে। ছোৱালীৰ বিয়া বুলি ক'লে নিজৰ বিয়াখনলৈ মনত পৰি যায়। ছোৱালীৰ জীৱনটো যে কিমান দুখ লগা নহয়নে বাৰু? এখন ঘৰত জন্ম হৈ আন এখন ঘৰলৈ চিৰ জীৱনৰ কাৰণে গুচি যাব লাগে। বাৰু যিয়ে নহওক, আমি এয়া বিয়া ঘৰ আহি পাই গ'লোঁ। আৰু প্ৰথমতে যে এনেকৈ সোমাই যাবলৈ বৰ লাজ লাগে নহয়নে বাৰু? আৰু এয়া চাওকচোন বিয়া ঘৰৰ পৰিৱেশ। এয়া ফটো উঠা পৰ্ব চলি আছে। ময়ো আহি কইনাৰ লগত ফটো দুখনমান উঠি ল'লোঁ। তাৰপিছত এয়া মামী বৌহঁতক কৈছোঁ বোলো ফটো মাৰিম, সেইকাৰণে চবেই একদম প'জ দিয়াত ৰেডি হৈ গ'ল। এয়া চাওকচোন। আৰু এয়া মামীয়ে যে গমেই নাপায় মই যে মনে মনে ভিডিঅ'